বন্ধুসকল কেনে আছে আপোনালোক সবাই ভালে আছে আশা কৰো সো আজি আমি আকবাৰ আপোনাক আমাৰ ইউটিউব চেনেল লাৰ্নিং ওয়াৰ্ল্ডত স্বাগতম জনাইছো ফ্ৰেন্ডছ আজি আমি লাৰ্নিং ওয়াৰ্ল্ডত এটা বিগ আপডেট লৈ আহিছো আপোনালোকৰ বাবে যদি আপোনালোকৰ পেন কাৰ্ড আছে তেন্তে আপুনি ভিডিওটো প্ৰথমৰ পৰা একেলগে চাই থাকিব কাৰণ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ যি হৈছে পেন কাৰ্ড সম্পৰ্কীয় কাৰণ আপোনাৰ লগত যদি এটা পেন কাৰ্ড আছে আপুনি পেন কাৰ্ডৰ সহায়ত 1 লাখ रुपीस পাব এটো 0% ইন্টারেস্টত আপুনি এটো লোন আপোনাৰ একাউন্টত পাব সো আপুনি কেনেকৈ পাব এই 1 লাখ টকাৰ লোন যদি আপোনাৰ লগত পেন কাৰ্ড আছে তেন্তে আপুনি আমাৰ এই ভিডিওটো প্ৰথমৰ পৰা হেগলৈকে একদম স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে প্ৰচেছটো আপুনি ভালদৰে বুজি লব যদি আপোনাৰ লগত এটা পেন কাৰ্ড আছে তেন্তে আমি বেছি কথা নকও ভিডিওটো স্টার্ট কৰো মানে আমাৰ টপিক স্টার্ট কৰো তো তাৰ আগতে মই আপোনালোকক কৰো ৰিকুৱেষ্ট এটা কৰো যদি আপুনি এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি লব লগতে ৰাইট সাইডত যি বেল বাটন আছে বেল বাটনটো ক্লিক কৰি থৈ দিব যাতে যিকোনো ধৰণৰ আপডেট হোৱাৰ লগে লগে আপুনি পাই যায় সো ফ্ৰেন্ডছ ভিডিওটো স্টার্ট কৰো তাৰ আগতে মই আপোনালোকক দুটা কথা কও যদি আপোনাৰ লগত এই দুটা বস্তু আছে তেন্তে আপুনি এই ভিডিওটো প্ৰথমৰ পৰা হেগলৈকে নিশ্চয় চাব ফাৰ্স্ট আপোনাৰ লগত এটা পেন কাৰ্ড সেকেন্ড আপোনাৰ যিকোনো এটা ব্যাংকৰ এটা একাউন্ট কাৰণ আপোনাৰ যিখিনি লোন পাব আপুনি ডাইৰেক্টলি আপোনাৰ একাউন্টত সেইখিনি লোন তাতে ক্ৰেডিট হৈ যাব গতিকে এই দুটা বস্তু আপোনাক মাস লাগিবই সো চাও আমি যিদৰে আপোনাক কৈ আছিলো যে আপুনি 1 লাখ টকা পাব যদি আপোনাৰ লগত এটা পেন কাৰ্ড আৰু এটা বেংকৰ একাউন্ট আছে তেন্তে আপুনি 1 লাখ টকাৰ 0% ইন্টারেস্টত আপুনি লোনৰ বাবে এপ্লাই কৰিব পাৰে আপুনি এটো কেনেকৈ কৰিব আজি আমি আপোনাক এটো প্ৰচেছ দেখাবলৈ গৈ আছো হয় ফ্ৰেন্ডছ আপোনাৰ মোবাইলত থাকিব লাগিব এটা এপ যাৰ নাম হৈছে লেজিপে এই লেজিপে এপছৰ সহায়ত আপুনি এইখিনি কাম কৰিব পাৰে হয় ফ্ৰেন্ডছ আমি নিজেও এটো এপ্লাই কৰা নাছিলো ময়ো মোৰ ফ্ৰেন্ডছ এজনৰ পৰা এটো তথ্য পাইছো আৰু তাত হিয়তক এপ্লাই কৰিবলৈ চাইছো মানে হিয়তে কেনেকৈ এপ্লাই কৰিছে তাৰ পৰা মই নিজে ইন্টাৰেস্টেড হৈছো মই ভাবিলো কথাটো যে আপোনাৰ লগত শেয়াৰ কৰি চাও সো চাওক মই এতে এপ্লাই কৰিম আপুনি আমাৰ এই প্ৰচেছটো ফলো কৰি যাব আৰু আপুনি এনেকৈ এপ্লাই কৰিব চাওক আপুনি লেজিপে এপটো ওপেন কৰাৰ পিছত ফাৰ্স্ট আপুনি এনেকুৱা ধৰণৰ ইন্টাৰফেস পাব চাওক পাৰ্সোনাল লোন ইএমআই পে লেটাৰ মানে আপুনি এটো লেজিপে সহায়ত আপুনি লোনৰ যে এপ্লাই কৰিব পাৰে এটো 100% শিওর কাৰণ ইয়াতে অকল জিকেটা তিনটা তথ্য আছে যি তিনিটা ইন্টারফেস ইয়াতে দেখিবলৈ পোৱা গৈছে পাৰ্সোনাল লোন ইএমআই আৰু পে লেটাৰ কোটেকেটা লোন সম্বন্ধীয় হয় সো আমি গেট স্টার্টত ক্লিক কৰিম গেট স্টার্টত ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰ খুজিব ফ্ৰেন্ডছ মোবাইল নম্বৰটো কনফিডেন্সিয়েল হয় মই আপোনালোকক ইয়াতে দেখাব খোজা নাই তাৰ পিছত নেক্সট মাৰিম নেক্সটত ক্লিক কৰাৰ পিছত sit back and relax while we are verifying your mobile number OTP has been sent to this OTP এটা আহিব আমাৰ এটো নম্বৰত just wait for a while without OTP we can't go ahead OTP এটা আহি গৈছে আৰু এটো অটোমেটিক ভেৰিফাই এটো ভেৰিফাই হৈ গল ডান ইয়াতে নাম আৰু আপোনাৰ ইমেইল আইডি দিব লাগিব one last step so ইয়াতে নামটো ইয়াতে লিখিম ফ্ৰেন্ডছ কনফিডেন্সিয়েল বস্তু হয় মই আপোনালোকক ইয়াতে দেখাব খোজা নাই বেয়া নাপাব ফাৰ্স্ট আপুনি নেম লিখিব ইয়াতে তাৰ পিছত আপোনাৰ যেটো ইমেইল আইডি আছে ইমেইল আইডিটো দি দিব ইমেইল আইডি দিলে তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব সো ইমেইল আইডি দি কিনা নেক্সটত ক্লিক কৰাৰ পিছত চাওক ইয়াতে লিখা আছে লেজিপে gives you a credit limit up to 1 lakh for instant personal loan in your bank account আপোনাৰ বেংকৰ একাউন্টত যাব পে লেটাৰ ইন ফেভাৰাইট এপছ ওয়েবসাইট আপোনাক পে লেটাৰ মানে আজি আপুনি ইউজ কৰিব পিছত আপুনি এটো পে বেক কৰিব লাগিব ৰিটাৰ্ন কৰিব লাগিব আৰু এটা আছে ইএমআই প্লানস এটো দিয়ে ইয়াতে সো আপুনি ইয়াতে গেট ইট নাও ক্লিক কৰি দিব গেট ইট নাও ক্লিক কৰাৰ লগে লগে আপোনাৰ পেন নম্বৰটো ইয়াতে লাগিব মই আপোনালোকক যেটো কথা কৈছো যে আপোনাক পেন কাৰ্ড লাগিব সো ইয়াতে আপোনাক পেন নম্বৰটো দিব লাগিব মই ইয়াতে পেন নম্বৰটো দি আছো তাৰ পিছত নেম এজ পাৰ পেন কাৰ্ডত যি নাম আছে আপোনাক সেইটো নাম দিব লাগিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ ইয়াতে দিব লাগিব DDMMYY ফৰমেটত সো এইখিনি বস্তু ফ্ৰেন্ডছ আসলতে কনফিডেন্সিয়েল বস্তু মই আপোনালোকক ইয়াতে দেখাব খোজা নাই বেয়া নাপাব আকৰবাৰ কৈছো জেন্ডাৰ চুজ কৰিব
তাৰপিছত আপোনাৰ যেটো আছে হোৱাট ইজ ইউৰ এমপ্লয়মেণ্ট ষ্টেটাছ যদি স্যালাৰিড হয় তেন্তে স্যালাৰিড নহলে আদাৰ্ছত ক্লিক কৰি দিব নহলে স্যালাৰিডত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ মান্থলি ইনকাম কিমান হয় 0 to 30 30 to 60 60 to 1 lakh 1 lakh প্লাস কোনটো আপুনি এটা চুজ কৰি দিব তাৰপিছত আপোনাৰ পিন কোড যেটো আছে আপোনাৰ এৰিয়াৰ পিন কোডটো ইয়াতে দি দিব তাৰপিছত আপোনাৰ সিটি আৰু ষ্টেট দুটা একেলগে মেনশন কৰিব সিটি কোনটো হয় আৰু ষ্টেট কোনটো হয় তাৰপিছত আপোনাৰ হাউস নাম্বাৰটো দি দিব ইয়াতে হাউস নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ এৰিয়া লোকেলিটি কি হয় আপুনি এটো দি দিব এৰিয়া বা লোকেলিটি যেটো হয় আপোনাৰ ভিলেজৰ নাম দিলে হল ইয়াতে একো নাই তো দিলে তাৰপিছত আপোনাক আই ভেৰিফাই দা অ্যাবভ ডিটেইলস are true and correct and hereby provide consent to check my credit score from the bureau and validate with NSDL আপোনাৰ এটো টিক মাৰ্ক টিক কৰিব লাগিব কাৰণ এটো আপোনাৰ এড্ৰেছ ভেৰিফাই মানে আপুনি নিজে ক্লিয়াৰিফিকেশন দিলে এটো ইয়াতে হৈ গল তাৰপিছত নেক্সটত ক্লিক কৰিব সো নেক্সটত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা ইন্টাৰফেস পাব LAKH is creating the best credit limit for you আপোনাৰ কাৰণে কিমান সম্ভৱ ইয়াতে LAKH ইয়াতে অটোমেটিক ক্ৰিয়েট হৈ যাব did you know you could use your LAKH credit interest free and various আপোনাৰ এইবিলাক ইয়াতে তথ্যবিলাক কিহতে যোগান ধৰি থাকে কি কি সুবিধা আছে তাৰ পৰা এইবিলাক কোলাই আছে ইনস্ট্যান্ট 10000 আপোনাৰ বেংকৰ একাউণ্টত লৈ ল'ব পাৰিব এটো ইয়াতে ইহতে মেনশন কৰিছে and এটো ৰেডি হৈ গলে ইয়াতে নোটিফাই মি হোয়েন ৰেডি এটো ৰেডি হৈ গলে আপোনাক ইয়াতে নোটিফাই কৰিব কোনমান ওয়েট কৰক নেটৱৰ্ক সাগে স্লো it is usually takes few minutes friend আপুনি ইয়াৰ হয় আপোনাৰ বেংকত পইচা লব sorry we are unable to take over credit okay got it so friends আপুনি ইয়াতে হমত গলে যদি আপোনাৰ কাৰণে লোনটো স্যাংশন হোৱা নাই এতিয়া আপুনি আকবাৰ ৰিট্ৰাই কৰিব sorry we are unable to offer credit limit as at this moment এটো মোমেন্টত না আমি পিছত ট্রাই কৰিম চাওক ইয়াতে ওয়ালেট দিয়া আছে ওয়ালেটত এতে ব্যালেন্স 00 আছে কমপ্লিট ইউৰ KYC টুডে KYC আছে ইয়াতে তাৰ পিছত আপোনাৰ LAKH কি কি আছে ইয়াতে চাওক আপোনাৰ বাইজু থাতে আজি এবিলাক আছে মৰত যাব আপুনি মৰত গৈ কিনে আপুনি ইয়াতে ট্ৰানজাকশন অফাৰ্স তাৰ পিছত আছে সেভ বেংক আপুনি বেংকত যাব বেংকৰ একাউণ্ট ইয়াতে এড কৰি দিব আপোনাৰ কোনটো বেংকৰ হয় আপুনি ইয়াতে এড কৰি দিব সাপোজ মই ইয়াতে সার্চ কৰিম বেংক নেম দিছে ইয়াতে মই ইয়াতে সার্চ কৰিম পেটিএম পেমেন্ট বেংক মই ইয়াতে সার্চ কৰিম এটো পেটিএম আহা নাকলে পেটিএম পেমেন্টস বেংক নাই কি ওকে SBI মই দি আছো হ'ব SBI এর কিবা এটা একাউন্ট দি আছো আমি SBI দেখুন আগতে আছে এড বেংকত গলে গৈ কিনে SBI ইয়াতে সিলেক্ট কৰিলে তাৰ পিছত আপুনি ইয়াত একাউন্ট নাম্বাৰ IFSC কোড আৰু আপোনাৰ একাউন্ট হোল্ডাৰস নেম দি কিনে এটো আপুনি সেভ কৰি ললে সেভ কৰি থোৱাৰ পিছত আপোনাৰ নামত যেতিয়া লোনটো স্যাংশন হৈ যাব তেতিয়া আপোনাক তাৰ পৰা আপুনি যেটো মেইল এড্ৰেছ দিছিল আৰু মোবাইল নাম্বাৰ দিছিল আপোনাৰ মোবাইলত মেইলটো মেছেজটো আহিব আৰু মেইলত আৰু মেইল এটা যাব ইমেইল এটা যাব আপুনি তাৰ দ্বাৰা নোটিফাই বা আপুনি ক্লিয়াৰ হ'ব যে আপোনাৰ নামত লোনটো স্যাংশন হৈছে সো এনেকৈ আপুনি LAKHৰ সহায়ত up to 1 lakh rupees আপুনি 0% ইন্টারেস্টত ক্রেডিট লব পাৰে সো फ्रेंड्स এই LAKH এপসটো আপুনি কৰ পৰা ডাউনলোড কৰিব আমি আমাৰ ডেসক্ৰিপশন বক্সত এই এপসৰ লিংকটো দি দিছো আপুনি তাৰ পৰা যদি ইচ্ছা কৰে তেন্তে আপুনি তাৰ পৰা এটো এপস ডাউনলোড কৰি লব পাৰিব লগতে फ्रेंड्स এইখিনি যি আমাৰ ইনফৰমেশন আছিল লোন সম্পৰ্কে যদি আপোনাক ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক এটা নিশ্চয় কৰিব লগতে আপোনাৰ ফ্ৰেন্ডছৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনাৰ লাইক কমেন্ট শেয়াৰ এবিলাকে আমাক ভিডিও বনোৱা যথেষ্ট এনকাৰেজ কৰে সো फ्रेंड्स ইমান সময় ধৈৰ্য ধৰি আমাৰ এই ভিডিওটো চাই থকাৰ বাবে থ্যাংক ইউ সো মাচ বাই বাই হ্যাভ এ গুড ডে জয় অসম।